Hello friends, welcome to back my YouTube channel অসম চাকৰি খবৰ। So আজি মই লৈ আহিছো বুৰঞ্জী বিষয়ৰ কেইটামান জিকে কুৱেশ্যন আনসাৰ। So আসাম এগ্ৰিকালচাৰ পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা আছে। So ভিডিওটো শেষলৈকে চাই থাকিব। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ দাণ্ডি যাত্ৰাৰ লগত জড়িত? ক পানী, খ নিমখ, গ চেনি, ঘ গাখীৰ। শুদ্ধ উত্তৰটো হৈছে খ নিমখ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? ক ৰাণী লক্ষ্মীবাই, খ ৰাজিয়া চুলতানা, গ জিজাবাই, ঘ চান্দ বিবি। শুদ্ধ উত্তৰটো হৈছে খ ৰাজিয়া চুলতানা। 3 নম্বৰ প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? ক ভগত সিং, খ মংগল পাণ্ডে, গ ক্ষুদিৰাম বসু, ঘ সুখৰাম। শুদ্ধ উত্তৰটো হৈছে খ মংগল পাণ্ডে। 2 নম্বৰ প্ৰশ্নটো হৈছে কনিষ্ঠ ডেছ বংশৰ এজন শ্ৰেষ্ঠ ৰজা আছিল? ক চোলা, খ চালুক্য, গ কুখান, ঘ পল্লৱ। শুদ্ধ উত্তৰটো হৈছে গ কুখান। 5 নম্বৰ প্ৰশ্নটো হৈছে শ্বেৰ শাহ চুৰীৰ দুৰ্গ ক'ত অৱস্থিত? ক আগ্ৰা, খ সহস্ৰম, গ লাহোৰ, ঘ ৰোহতাছ। শুদ্ধ উত্তৰটো হৈছে খ সহস্ৰম। 6 নম্বৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ক লুম্বিনী, খ হৰনাথ, গ গয়া, ঘ কপিলাবস্ত। শুদ্ধ উত্তৰটো হৈছে ক লুম্বিনী। 7 নম্বৰ প্ৰশ্নটো হৈছে শ্বাহজাহানে তলৰ কোনটো সাজিছিল? ক শালিমাৰ বাগিচা, খ মতি মছজিদ, গ হজ খাচ, ঘ শীছ মহল। শুদ্ধ উত্তৰটো হৈছে ঘ শীছ মহল। 8 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল? ক ঔৰংজেব, খ হুমায়ুন, গ শ্বাহজাহান, ঘ আকবৰ। শুদ্ধ উত্তৰটো হৈছে গ শ্বাহজাহান। 9 নম্বৰ প্ৰশ্নটো হৈছে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? ক অমৃতসৰ, খ নাগপুৰ, গ চণ্ডীগড়, ঘ কলিকতা। শুদ্ধ উত্তৰটো হৈছে ক অমৃতসৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? ক চন্দ্ৰগুপ্ত মৌৰ্য, খ অজাতশত্ৰু, গ বিম্বিসাৰ, ঘ মহাপদ্ম নন্দ। শুদ্ধ উত্তৰটো হৈছে গ বিম্বিসাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন মুদ্ৰাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজাজনৰ নাম কি? ক শিৱাজী, খ সমুদ্ৰগুপ্ত, খ বিক্ৰমাদিত্য, ঘ অশোক। শুদ্ধ উত্তৰটো হৈছে খ সমুদ্ৰগুপ্ত। 12 নম্বৰ প্ৰশ্নটো হৈছে হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা হৈছিল? ক 1924 খ্ৰীষ্টাব্দ, খ 1933 খ্ৰীষ্টাব্দ, গ 1939 খ্ৰীষ্টাব্দ, ঘ 1945 খ্ৰীষ্টাব্দ। শুদ্ধ উত্তৰটো হৈছে খ 1933 খ্ৰীষ্টাব্দ। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰাজস্থানৰ আজমিৰত অৱস্থিত তাৰাগড় দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? ক ৰজা চুবাই মানসিঙে, খ ৰাণা উদয় সিঙে, গ জাহাংগীৰে, ঘ আকবৰে। শুদ্ধ উত্তৰটো হৈছে ঘ আকবৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়াবোৰৰ ভিতৰত কোনগৰাকী অশোকৰ জীয়েক হয়? ক সংঘমিত্ৰা, খ চাৰুলতা, গ সম্প্ৰতি, ঘ কৰ্ণাংগী। শুদ্ধ উত্তৰটো হৈছে ক সংঘমিত্ৰা। শেষত মই আপোনালোকলৈ বুলি এটা প্ৰশ্ন আগবঢ়াইছোঁ, জানিলে ক'ব। মাৰ্গাৰেট এলিজাবেথ নবেলক কোনে নিবেদিতা আখ্যা দিছিল? ক মহাত্মা গান্ধী, ক স্বামী বিবেকানন্দ, গ জৱাহৰলাল নেহৰু, ঘ ৰবীন্দ্ৰনাথ ঠাকুৰ।
জানিলে শুদ্ধ উত্তৰটো কমেণ্টত জনাব।